নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এডুকেশ্যন ফৰ ইউ চেনেলৰ নতুন এটা ভিডিঅ'লৈ তোমালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিবলৈ লৈছোঁ পঞ্চম শ্ৰেণীৰ নতুন গণিত পাঠ্যপুথিখনৰ প্ৰথম পাঠটো। আহাচোন আমি সূচীপত্ৰত চাওঁ, তোমালোকে নিজৰ নিজৰ পাঠ্যপুথিখন উলিয়াই ল'বা। প্ৰথমতে আছে, তোমালোকে দেখিছা, প্ৰথমতে আছে সংখ্যা আৰু প্ৰক্ৰিয়া। ঠিক আছে, আমি সংখ্যা আৰু প্ৰক্ৰিয়া পাঠটি লৈ যাওঁ। এয়া চোৱা, আমাৰ প্ৰথম পাঠটো আছে সংখ্যা আৰু প্ৰক্ৰিয়া। আমি পাঠটো পঢ়ি যাম আৰু লগতে আলোচনা কৰি যাম, তোমালোকে ভালদৰে কিতাপত চাই যাবা। নলবাৰীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ 20 গৰাকী ছাত্ৰ ছাত্ৰী তেওঁলোকৰ শ্ৰেণী শিক্ষকৰ সৈতে শৈক্ষিক ভ্ৰমণৰ বাবে গুৱাহাটীলৈ যাবলৈ ওলাল। তেওঁলোকে গাইপতি 200 টকাকৈ উঠালে আৰু এখন গাড়ীৰে যাত্ৰা আৰম্ভ কৰিলে। ক'ৰ পৰা যাব? নলবাৰীৰ পৰা। পঞ্চম শ্ৰেণীৰ কেইগৰাকী? 20 গৰাকী ছাত্ৰ ছাত্ৰী। তেওঁলোকে গুৱাহাটীৰ বিভিন্ন ঠাই যেনে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, শংকৰদেৱ কলাক্ষেত্ৰ, চিৰিয়াখানা, তাৰকাগৃহ আৰু চানমাৰীত চলি থকা গ্ৰন্থমেলালৈ গ'ল। তেওঁলোকৰ গুৱাহাটী শৈক্ষিক ভ্ৰমণৰ অভিজ্ঞতাৰ ওপৰত কিছু প্ৰশ্ন উত্তৰ কৰোঁ আহা। এতিয়া তেওঁলোকে গুৱাহাটীলৈ যে গ'ল আৰু সেই গুৱাহাটীলৈ যাওঁতে তেওঁলোকৰ কি কি অভিজ্ঞতা হ'ল আৰু সেই অভিজ্ঞতাসমূহৰ ওপৰত ভিত্তি কৰি আমাৰ কিছুমান প্ৰশ্ন এই পাঠটোত কৰিব দিছে। আমি প্ৰশ্নখিনি কৰি যাওঁ আহা। ইয়াতে তাৰপিছত আমি দুটা বস্তু দেখিছোঁ। এইটো এটা হৈছে এখন মেপ, তোমালোকে দেখিছা, তোমালোকৰ পাঠ্যপুথিটো আছে, আৰু এইফালে কেইটামান দূৰত্বৰ বিষয়ে ইয়াত উল্লেখ কৰিছে। ঠিক আছে, এতিয়া আমি চাওঁ আহা দূৰত্বখিনি। এই দূৰত্বৰ বিষয়টো আমি পঢ়ি যাম আৰু লগতে মেপত চাই যাম। এক নম্বৰতে আছে নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ 79 কিলোমিটাৰ। এতিয়া আমি চাওঁ আহা মেপখনত। এয়া দেখিছে তোমালোকে নলবাৰী, হয়নে? নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ আমাৰ এইটো পথেৰে আহিলে আমাৰ ইয়ালৈ কিমান কিলোমিটাৰ বুলি আমাক ক'লে? এতিয়া চোৱা, আমাৰ এই যিখিনি তথ্য দিয়া আছে, নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ কিমান কিলোমিটাৰ? 79 কিলোমিটাৰ। এতিয়া আমি চিত্ৰত দেখুৱাই দিলোঁ তোমালোকক যে নলবাৰীৰ পৰা এই আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ 79 কিলোমিটাৰ। এতিয়া আহাচোন আমাৰ 2 নম্বৰ পইণ্টটো চাওঁ। 2 নম্বৰ পইণ্টটোত কি আছে? আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ 4 কিলোমিটাৰ। আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ কিমান কিলোমিটাৰ বুলি ক'লে? 4 কিলোমিটাৰ। এতিয়া আঞ্চলিক বিজ্ঞান কেন্দ্ৰ এয়া আৰু শংকৰদেৱ কলাক্ষেত্ৰ এয়া। এইটো পথেৰে গৈ আমি শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা কিমান কিলোমিটাৰ হ'ব? ইয়াত 4 কিলোমিটাৰ। ঠিক আছে, এতিয়া চোৱা, তাৰপিছৰ পইণ্টটো চোৱা, শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চানমাৰীলৈ 9 কিলোমিটাৰ। এতিয়া শংকৰদেৱ কলাক্ষেত্ৰ এয়া আৰু চানমাৰী চিৰিয়াখানা পাৰ হৈ চানমাৰীলৈ কিমান কিলোমিটাৰ? 9 কিলোমিটাৰ, হয়নে? 9 কিলোমিটাৰ। তাৰপিছৰ পইণ্টটো চোৱা, চানমাৰীৰ পৰা তাৰকাগৃহলৈ 3 কিলোমিটাৰ। এইটো পইণ্ট চোৱা, চানমাৰীৰ পৰা তাৰকাগৃহলৈ 3 কিলোমিটাৰ, হয়নে? এয়া চানমাৰীৰ পৰা তাৰকাগৃহলৈ ইয়ালৈ কিমান কিলোমিটাৰ? 3 কিলোমিটাৰ। তাৰপিছৰ পইণ্টটো কি আছে? তাৰকাগৃহৰ পৰা নলবাৰীলৈ 70 কিলোমিটাৰ। তাৰকাগৃহ এয়া আৰু নলবাৰীলৈ 70 কিলোমিটাৰ। আমি ইয়াত 70 কিলোমিটাৰ, 70 কিলোমিটাৰ পালোঁ। ঠিক আছে, এতিয়া আমাৰ এই তথ্যখিনিৰ ওপৰত ভিত্তি কৰি আমাক কেইটামান প্ৰশ্ন উত্তৰ কৰিব দিছে। আমি সেই প্ৰশ্ন উত্তৰকেইটা কৰোঁ আহা। এতিয়া তোমালোকে চোৱা, প্ৰথমেই চোৱা 1 নম্বৰ পইণ্টটো চোৱা। 1 নম্বৰ প্ৰশ্নটো কি দিছে? নলবাৰীৰ পৰা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব, এটা ঘৰ দি দিছে, ঘৰটো দেখিছা নিশ্চয়। এই ঘৰটোৰ ভিতৰত আমি ইমান কিলোমিটাৰ, কিমান কিলোমিটাৰ আমি এতিয়া লিখিব লাগিব। নলবাৰীৰ পৰা গুৱাহাটীৰ শংকৰদেৱ, এতিয়া নলবাৰীৰ পৰা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব, আমাৰ ঘৰটো দিছে, ঘৰটোৰ ভিতৰত আমি লিখিব লাগিব। এইটো এতিয়া কেনেকৈ পাম? আমাক দিয়া আছে, তথ্যখিনিত দিয়া আছে। তথ্যখিনিত কি দিছে? নলবাৰীৰ পৰা আমাৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈকে, আমাৰ ইয়াৰলৈকে, এই নলবাৰীৰ পৰা আমাৰ ইয়াৰলৈকে তথ্যটো দিছে। কিন্তু আমাৰ নলবাৰীৰ পৰা একেবাৰে শংকৰদেৱ কলাক্ষেত্ৰলৈকে দূৰত্বটো দিয়া নাই। এইটো আমি এতিয়া কেনেকৈ উলিয়াম? এতিয়া চোৱা, আমি কেনেকৈ উলিয়াম? প্ৰথমে কি কৰিব লাগিব? নলবাৰীৰ পৰা
আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ কিমান কিলোমিটাৰ? আমি ইয়াৰ দূৰত্বখিনি দিয়া আছে। কিমান দিয়া আছে? 79 কিলোমিটাৰ, মানে 79। মই ইয়াতে কৰি দেখুৱাই দিছোঁ তোমালোকক। 79 কিলোমিটাৰ, হয়নে? তাৰপিছত চোৱা, আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, এই আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা আৰু শংকৰদেৱ কলাক্ষেত্ৰলৈ কিমান দূৰ? ইয়াত আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ কিমান দিছিলে? 4 কিলোমিটাৰ। এতিয়া আমি চোৱা, আমি নলবাৰীৰ পৰা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব আমাৰ এই ঘৰটোৰ ভিতৰত, এই যিটো ঘৰ দিছে ঘৰটোৰ ভিতৰত আমি লিখিব লাগিব। এতিয়া ঘৰটোৰ ভিতৰত লিখিবলৈ হ'লে আমি কি কৰিব লাগিব? এতিয়া চোৱা, আমাৰ এই যিখিনি তথ্য দিয়া আছিলে, যিখিনি তথ্য দিয়া আছে, ইয়াত নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ দিয়া আছে আমাক তথ্যটো, কিন্তু নলবাৰীৰ পৰা ডাইৰেক্ট আমাক শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্বটো দিয়া নাই। কিন্তু আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্বটো দিছে। গতিকে আমি কি কৰিব লাগিব? এতিয়া আমাৰ নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ কিমান পালোঁ আমি? আমাৰ এই দূৰত্ব দিয়া আছে 79 কিলোমিটাৰ। আমি ইয়াত কি পালোঁ? 79। আৰু আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ কিমান? চোৱা, আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ কিমান কিলোমিটাৰ? 4 কিলোমিটাৰ। ঠিক আছে। এতিয়া আমি এই দুইটা যোগ কৰি দিলে আমি নলবাৰীৰ পৰা গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰলৈ কিমান দূৰ সেইটো আমি গম পাই যাম। এতিয়া আমি যোগ কৰি দেখুৱাই দিছোঁ, মই ইয়াতে যোগ কৰি দেখুৱাই দিছোঁ তোমালোকে চাবা, মই ওপৰৰ ফালে কৰি দেখুৱাই দিছোঁ 79 আৰু আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ কিমান দূৰ? 4 কিলোমিটাৰ। ঠিক আছে। 4 আমি দুইটা প্লাছ কৰি দিব লাগিব। প্লাছ কৰিলে আমি কেনেকৈ পাম? প্লাছ কৰিলে 9 4 13, 13 কি বহিব? 3, 13 3, হাতে গ'লে 1। ঠিক আছে। মই এতিয়া এইটো তোমাৰ স্ক্ৰীণত লিখিছোঁ, অলপ অসুবিধা হৈছে, আখৰবোৰ মই হাতেৰে দিয়া জাষ্ট তোমালোকক বুজি পাব পৰাকৈ মই বনাইছোঁ। তোমালোকে ভালদৰে লিখিবা আখৰবিলাক। ঠিক আছে। এফালে হাতে গ'লে 1, এফালে 7 নামি আহিল, 7 1 8। উত্তৰটো আমি কিমান পালোঁ? 83, 83। হ'বনে? ঠিক আছে। এতিয়া আমি এইখিনিত কি বহাই দিব লাগিব? এই ঘৰটোত আমি বহাই দিব লাগিব 83। এতিয়া মই ইয়াত হাতেৰে লিখিবলৈ অসুবিধা হয়, তোমালোকে ইয়াত তাতে পেঞ্চিলেৰে লিখিবা। এতিয়া আহাচোন আমি 2 নম্বৰ পইণ্টলৈ যাওঁ। 2 নম্বৰ পইণ্টটো চোৱা, কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ মুঠ দূৰত্ব হ'ল 10 কিলোমিটাৰ। আমি এই খালী ঠাইত লিখিব লাগিব যে কলাক্ষেত্ৰৰ পৰা আমাৰ যিটো শংকৰদেৱ কলাক্ষেত্ৰ, এই শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহ ক'ত? এয়া। আৰু এই শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ কিমান দূৰত্ব, আমি সেইটো এই খালী ঘৰটোত লিখিব লাগিব। আমাৰ যিটো খালী ঘৰ দিছে ইয়াত লিখিব লাগিব। ঠিক আছে। এতিয়া কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব? ইয়াত চাব লাগিব, এই দূৰত্বৰ যিখিনি আমাৰ এই পইণ্ট দিছিলে, যিখিনি তথ্য দিছে, এইখিনিত আমি চাব লাগিব যে শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চান্দমাৰীলৈ আমাক এটা দিয়া আছে। চোৱা, শংকৰদেৱ কলাক্ষেত্ৰ, এইটো আমাৰ 3 নম্বৰ পইণ্ট। চোৱা, শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চান্দমাৰীলৈ কিমান কিলোমিটাৰ দিছে? 9 কিলোমিটাৰ, হয়নে? শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চান্দমাৰীলৈ কিমান দিলে আমাক? 9 কিলোমিটাৰ। আকৌ চান্দমাৰীৰ পৰা তাৰকাগৃহলৈ কিমান কিলোমিটাৰ দিলে? চান্দমাৰীৰ পৰা তাৰকাগৃহলৈ কিমান কিলোমিটাৰ দিলে? এই চান্দমাৰীৰ পৰা তাৰকাগৃহলৈ দিলে আকৌ 3 কিলোমিটাৰ, মানে 9 আৰু 3। এতিয়া আমি 9 আৰু 3 দুইটা যদি যোগ কৰি দিওঁ, তেতিয়া শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ যিমান দূৰ আমাৰ ওলাই যাব। ঠিক আছে। এতিয়া আমি শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চান্দমাৰীলৈ কিমান দূৰ পালোঁ? 9। মই ইয়াতে তোমালোকক যোগ কৰি দেখুৱাই দিছোঁ। 9 আৰু সিফালে আছিলে 3, তাৰমানে চান্দমাৰীৰ পৰা তাৰকাগৃহলৈ 3। এতিয়া আমি এই দুইটা যোগ কৰিলে কিমান পাম? 9 3 কিমান? 9 3 12। হ'লনে? ঠিক আছে। এতিয়া আমি নেক্সট পইণ্টটো লৈ আহোঁ। নেক্সট পইণ্টটো চোৱা, পাছৰ প্ৰশ্নখিনিলৈ। এইবাৰ আমাৰ পাছৰ প্ৰশ্নখিনিত কি আছে চোৱাচোন, মই টিক মাৰি দিয়া জেগাত। এইবাৰ ভ্ৰমণৰ লগত জড়িত তলৰ সমস্যাবোৰ দলত বহি আলোচনা কৰি সমাধান কৰা। এতিয়া 1 নম্বৰতে আছে কি?
গাই প্ৰতি 200 টকাকৈ সংগ্ৰহ কৰিলে 20 জন ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা মুঠ ধনৰ পৰিমাণ 200 টকা পূৰণ 20 সমান ঘৰটোৰ ভিতৰত লিখিব লাগে। আমি এইটো কৰিব লাগে, গম পাইছানে? এতিয়া মই ভাবিছোঁ আমাৰ ভিডিঅ'টো বহুত দীঘল হৈছে, গতিকে আমি কমকৈ পঢ়িব লাগিব পাঠটো। তোমালোকে এটা কাম কৰিবা, তোমালোকে এই যিটো প্ৰশ্ন আমি এতিয়া এইটো আলোচনা কৰিলোঁ, এইমাত্ৰ যিটো আলোচনা কৰিলোঁ, এইটো প্ৰশ্ন তোমালোকে উত্তৰটো মোক কমেণ্ট বক্সত জনাবা যে এজন ছাত্ৰ ছাত্ৰীৰ পৰা 200 টকাকৈ সংগ্ৰহ কৰিলে 20 জন ছাত্ৰ ছাত্ৰী কিমান টকা হ'ব। তোমালোকৰ নিজৰ বহীত অংকটো কৰিবা, কৰি লৈ উত্তৰটো মোৰ কমেণ্ট বক্সত জনাবা আৰু মই তাৰ ৰিপ্লাই নিশ্চয় দিম। আৰু লগতে আমাৰ এনেধৰণৰ তোমালোকৰ এই পাঠটোৰ লগত বাকী যিখিনি প্ৰশ্ন আছে, ধৰা এই পাছৰখিনি মই চব কৰি যাম। এটা ভিডিঅ'ত কৰিবলৈ অসুবিধা হয়, দীঘল হয়, গতিকে মই অলপকৈ কৰি গৈ থাকিম। গতিকে তোমালোকে গোটেই পাঠটোৰ ভিডিঅ'খিনি চাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা যিটো বেল আইকন আছে তাতে তোমালোকে অল কৰি ল'বা, বেল আইকনটো দবাই অল কৰি ল'বা। তেতিয়া মই দিয়া ভিডিঅ' তোমালোকলৈ ডাইৰেক্ট যাব আৰু তোমালোকে সোনকালে চাব পাৰিবা। গতিকে আজিলৈ আমাৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ তোমালোকৰ ভাল লাগিল। গতিকে তোমালোকে অধ্যয়ন অব্যাহত ৰাখিবা। ধন্যবাদ। থেংক ইউ।